ইলা মাৰু ক'ত কাম আছে নে কাম কাৰোবাৰ ঘৰত কাম আছে নেকি যি কামেই নহওক চব কৰি দিম ফালৰ পৰা ৰহিমলা মই য'ত থাকোঁ গোটেইখন আমুল মুলাই থাকোঁ ঘৰত কোনোবা আছেনে বোলো ইমান ধনী মানুহ তথাচ কলিংগেল এটাও নাই কলিং এটা আনি থ'লেও হয় বজাই দিলেহেঁতেন তিলিং পাই বুলি নাভাবিলে হ'ল আৰু লাগে মানে আকৌ সোমাই যাবলৈও কোন তুমি কোন হেৰি মানে আপোনালোকৰ ঘৰত কাম চাম পাম নেকি বাৰু কাম কি কাম কৰিবানো তুমি কি কৰিব নালাগে ঘৰ মোচা হওক ঝাৰু দিয়া হওক বাচন ধোৱা হওক জাঙিয়া ধোৱা হওক পেন ধোৱা হওক চব কৰিম মই হেই মোৰ মতাটো ভাবে জাঙিয়াটো কেলে দিম আকৌ ধুবলৈ চব দিম এই ৰহিবলৈ আহি গ'লে যেতিয়া গোটেই ঘৰ কিবা আমুল মুলাই থাকিব তেতিয়া তুমি ক'বা আহিছা মই মলাই চুকৰ পৰা আহিছোঁ আৰু সেইখন কেনেকুৱা চুক একদম আমুল মুলাই থাকে অঁ তুমি কাম কৰিব পাৰিবা জানো কেলে দেখাত কৰিব নোৱাৰা যেন লাগিছে নেকি তেনেকুৱা লাগিছে কাম কৰা মানুহ এজনী নলগা নহয় বা লাগিছিলে দেই একেবাৰে চব চফা কৰি দিম নালাগে মানে চফা মানে চিকচিকীয়া কৰি দিম অঁ সেই লাগিছিলে বাৰু তুমি ঘৰ চৰ সৰাবিলাক চফা কৰা মোকে কৰিবা হয় নেকি ঠিক আছে এই ৰহিমলাই আকৌ বেয়াকৈ কাম নকৰে আকৌ টকা বেছিকৈও দিব লাগিব হ'ব বাৰু কৰি লোৱাচোন তুমি তেতিয়াহ'লে মই কাপোৰ তোমাৰ ক'ত খামগৈ বাৰু মই দেখুৱাই দিব পাৰোঁ ব'লা ৰ'বা তুমি পাছত যোৱা আকৌ এইটো আমাৰ ড্ৰয়িং ৰুম দেখাতে গম পাইছোঁ বাৰু ড্ৰয়িং বুলি বহুত চাৰো তোমাৰ মুখখন হেৰি নহয় নাই বাইদেউ মই কথাটো একদম খুব কমটিয়ে কওঁ কামবিলাক কিমান বেছি কৰোঁ বুলি ভাবিছা আপুনি কথাই বেছি কোৱা তুমি এখন কথাই কৈ আছা ঝাৰু লোৱা আৰু গোটেই মানে ঘৰখন সাৰি দিয়া দিয়া মোৰ কিমান লেতেৰা হৈ আছে দেখিছানে চাফা কৰি দিয়া গোটেইখন মাৰা নেকি গোটেইখন মানে সেই তলখন মই আকৌ গোটেইখনে কৰি দিম আকৌ চফা মই অকণ আঁতৰি দিছোঁ তুমি সাৰা দেই এই চোফা তলবোৰ বেছিকৈ ধুনীয়াকৈ সাৰিবা দেই ঠিক আছে মানে মোৰ এলাহ লাগে মই ওপৰে পৰা সাৰি লৈ আহোঁ কিমানো কৰি থাকিম হয় নাই ৰহিমলৈ আহি যদি আপুনি চিন্তা নকৰিম একদম চাফা কৰি পেলাম নহয় কৰি থাকা তেতিয়াহ'লে বিচাৰি দিছিলোঁ কাম কৰিবলৈ বোলো সাৰিছানে সাৰিছোঁ বাইদেউ সাৰিছোঁ বাইদেউ একদম চাফা কৰি দিছোঁ গম পাই চিকচিকীয়া কৰি দিছোঁ ভাগৰ লাগি এটা ৰুম সাৰোঁতে যদি ইমান ভাগৰ লাগে গোটেইটো ঘৰ কাম কেনেকৈ কৰিম মই এনেই মোক বেছিকৈ চলে নেকি কামতকৈ এনেই আকৌ মই ফিটটো মাৰি থাকোঁ কাম বেছিকৈ কওঁ মই কথা কমকৈ কওঁ ড্ৰয়িং ৰুমটোকে সাৰি হোৱা নাই নে হৈ গ'ল বাইদেউ হৈ গ'ল এইজনীও কম নহয় বৰ কেটকেটা থাকে যেনিবা হেল্ল' এগৰাকী আহিলে হেই ক'নো কাম কৰোঁতে কয় কিন্তু কামতকৈ বেছি লেকচাৰহে দিয়ে দেখোন এনেকুৱা মানে কাম কৰা মানুহ মোৰ পচন্দ নহয় দেই এই পঠিয়াই দিবা আৰু এজনী আহিলে মানে মই লগাইহে থ'ম মই যাতে একদম বহি থাকিব পাৰোঁ আৰু তেতিয়াহে যদি অকণমান শকত হওঁ পঠিয়াই দিবা তেতিয়াহ'লে একদম তুমিও চাই চিতি পঠিয়াবা আকৌ একদম ডাঙলৈ খেদিম আকৌ একেদিনাই হ'ব তেতিয়াহে অকণমান শান্তি লাগিব দেই এঘৰ দুঘৰ তিনিঘৰ সেই ঘৰ 2 নম্বৰ ঘৰতে সোমাই চাওঁচোন এই ঘৰে আছিলে হ'বলা বাইদেউজনী ঘৰ দেই পাতবিলাক আৰু লেৰেলি গৈছেগৈ বাইদেউ আজিৰ পৰা আপুনি কৰিব নালাগে আৰু হয় নেকি মই কৰিম আকৌ এই আপোনাৰ মানুহটোৱে মোক পঠিয়াই দিছে নহয় কি মোৰ বান্ধে মানে কান্দিছে চা আকৌ কান্দিবলগীয়া কি কথাটো হ'ল বুঢ়ী মাইকী এজনী আপোনাৰ কামৰ কষ্ট হৈছে বুলিহে মোক পঠিয়াই দিছে 10 বাৰমান ফোন কৰিছে যকচোন তোৰ মানুহজনী বৰ কষ্ট হৈছে বোলে আপুনি কান্দিলেও কান্দি থাকক দেই মোৰ বান্ধে বাৰু এজনী আনিব লাগে নে বাৰু বাইদেউ দুজনী কি কথা ক'ব লাগিছে আপুনি বাইদেউ চাওকচোন মোৰ বান্ধে ফোন কৰি মাতিছে মোক কাম কৰিব নালাগে বুলি কৈছে হেনো মোৰ বান্ধে বাৰু এজনী মানুহ আনিব লাগে নে বাৰু কওকচোন এইজনী মোৰ হাজবেণ্ডে পঠাইছে সবাই এইগৰাকী মোৰ ঘৰতে কাম কৰি থাকে মোৰ নাম ৰহিমলা আপুনি মানে ইয়াত কামহে কৰে কাম কৰোঁ নাকা মই ভাবিছিলোঁ চাগে ছাৰৰ দুজনী ঘৈণীয়েক তেতিয়াহ'লে আপুনি আজিৰ পৰা নালাগে আহিব কেলৈ আহিম আকৌ কি কথা ক'ব লাগে বাইদেউ থাকা দুইজনীয়ে থাকা চব ক'বা এনেকুৱা ক'লে নহ'ব আকৌ মোৰ লগত তোৰ নামটো কি বুলি কৈছিলি কি বুলি কৈছিলি ৰহিমলা বুলি কোৱা নাছিলোঁ নি
তই কাম কৰিব নোৱাৰ বুজিছ তই কাম কৰিলে মানে ৰহে থাকিব নহয় এখন কামেই হ'বনে সেইখন অ' বাইদেউ এই আপুনি ভিতৰত সোমাই নাযাব এই এওঁক পঠিয়াই দিয়ক মই আগতীয়াকৈ আহিছিলোঁ নে বাইদেউ কওকচোন আপুনি মাতিছিলে নে নহয় এগৰাকী মানে আগতে আহা মোক বেয়া হ'ব নহয় মই চাই লওঁ এক্সাম এটা পাতি দিম লাগিলে যোনে ভালকে কাম কৰে তাকে ৰখাই থৈ দিম বাৰু দেখা যাওক কোন পাছ কৰে কোন ফেইল কৰে দেখা যাওক আয়াও তাইহে একেবাৰে যাব পাৰি সোমাই দিবি মাথাটো কামুৰিছে ঐ এই দুজনীয়ে মোৰ মাথাটো খাই দিব নি বাৰু ইয়া লাল চাহকণ খাব পৰা হ'লে ভাল আছিলে পাই এই নতুনজনীয়ে চাহ একাপ বনাই লৈ আহাচোন মোলৈ লাল চাহ একাপ জালুক দি একদম আদা চাদা দি জানো এজনী নামটো কি আকৌ নুসুধিলো নহয় আদা দিম নে ৰচুন দিম বাৰু চাহত আদা দিয়া আকৌ ভাল দুইজনীকে আনি মোৰ মগজটো এতিয়া খাবলৈহে আনিলোঁ নেকি ঠিক নাই দেই এতিয়া এজনী একোকে খেদিও দিব নোৱাৰি নহয় কি বুলিনো খেদি দিবি আৰু এজনী প্ৰথমত যদি যিহে চাহ একেবাৰে একদম দাঙি আহে একেবাৰে মেখেলা চেখেলা অ' বাইদেউ অঁ দিয়া চাহ দিয়া কি কৈছিলে আনিবলৈ কি কৈছিলা ন আপুনি কিবা কৈছিলে নেকি অলপ আগত এখন চাহ বনাই আনিবলৈ কৈছিলোঁ অ' সেয়া চাহ মই পাহৰি থাকিলোঁ নহয় এই অলপ আগত কৈ গৈছিলোঁ মই অলপ আগত কেতিয়া অথনি মোক ভাত খালে নে বুলিহে সুধিছিলে অঁ ভাতৰ কথা কেতিয়া সুধিলোঁ মই অঁ মোক চাহৰ কথা কৈছিলে নি এই ৰ'ব তেতিয়াহ'লে মই বনাই আনোগৈ নালাগে আৰু পুৰণাজনীহে চাহ একাপ লৈ আহিবলৈ হেৰ আৰু পুৰণাজনী ক'ত আছে কি ক'ত আছে প্ৰথমতে যোনজনী আহিছিলে আকৌ কোনোবা আছে নি মানে আৰু এই তোমাৰ পৰে আছে অ' মোৰ পোৱাৰ লগত আপুনি কি কৰিছে অঁ এই মোবাইল গাড়ীতে মূৰটো ভাঙি পেলাম আপোনাৰ খালে মোৰ মগজটো খালে ঐ এই চবে দুইজনী একেই এজনী আকৌ বেছি লেকচাৰ দিয়ে এজনী আকৌ পাহৰি থাকে ৱাই কি বোলো হেল্ল' হেই তুমি কি মানুহ দি পঠিওৱাহে কি মানুহ দিলো মই তোমাক তুমি অনাজনী কেনেকুৱা এই হ'ব মোৰজনী অকণমান বেছিকৈ লেকচাৰটোহে দিয়ে তোমাৰজনী একচোন পাহৰিয়ে থাকে কি পাহৰি থাকে কথাবোৰ পাহৰি থাকে কাম কৰিবলৈ দিলে কিবাহে আকৌ সুধেহি আকৌ সেই বেয়া ৰেচিপি পঠাই দিলে হ'ল এতিয়া মই কেনেকৈ পঠাই দিওঁ আকৌ কৈ দিয়া আকৌ কাম নাই বুলি হ'ব দে কি সোমোৱাই দিবহি এইডালে অ' বাইদেউ আপুনি ইয়াতে বহি আছে মই চব ঘৰৰ কাম কৰি ক্লিয়াৰ কৰি দিলোঁ নহয় কিয়ে অঁ ক'ত বহিছা অঁ গম পাইছেনে বাইদেউ এই কাম কৰোঁতে মোক বয়ফ্ৰেণ্ডলৈ ফোন এটা কৰিব নোৱাৰিছোঁ গম পাইছেনে আগৰ বয়ফ্ৰেণ্ড কথা কৈছোঁ সেই তুমিচোন বোৱাৰী মানুহ বোৱাৰী হ'লেনো কি হ'ল কথা পাতিব নোৱাৰি আগৰ বয়ফ্ৰেণ্ডটোকে ইমান মিছ কৰোঁ তাক সুধি পাবলৈ মনত পেলাইছিলে আকৌ সেই মনত নেপেলাও মোক এটাই যি আছিলে আৰু সেইটোলৈকে আহিলোঁ আৰু হয় নেকি চাহ খাব নিব অথনি বা চাহে খুজি আছিলোঁ এতিয়া কোনেও নিদিয়েহি ৰ'ব তেতিয়াহ'লে মই বনাই দিম দেই একা অঁ এইবাৰ আকৌ এজনীয়ে পুৰণা বয়ফ্ৰেণ্ডৰ লগত কথা পাতিব ধৰিলে এইবোৰ দুইজনীকে খেলিমেহে আৰু লগত এইবোৰ থাকিব নোৱাৰে দেই শুনিছানে বাৰু মোৰ ইফালে দেৰি হৈছে স্কুটি চাবিটো ক'ত থলো জানো হেৰি মোৰ ঘড়ীটো লৈ আহাচোন নতুনজনীয়ে অ' বাইদেউ কি ঘড়ীটো আনিবলৈ কৈছিলে নি অঁ এই পটাপট ইমিডিয়েট যোৱা যোৱা কি কৈ আছা এই পুৰণাজনীয়ে মোক ঘড়ীটো লৈ আহাচোন সিহঁতক কি আনিবলৈ কৈছে সেই ঘড়ীটো তাইহে পাহৰি থাকে তুমিনো কেতিয়াবা পাহৰিব ল'লা অঁ হয় নেকি ক'ত থৈছিলে বাৰু ঘড়ীটো কৈৰ মূৰত বাইদেউ আচলতে কি কৈছে মোৰ টেনশ্যন এটা হৈ যায় সেইকাৰণে পাহৰি গৈছোঁ বকি যোৱা কিনো পুৰণা বয়ফ্ৰেণ্ড নতুন বয়ফ্ৰেণ্ড এই তুমিও যোৱা মইতো কেলৈ যাম আকৌ মই আকৌ দেখোন কামবোৰ চব কৰিছোৱে দেখোন অ' মই দেখোন একোৱে বুজি নাপালোঁ খেদিছে যে কি ভাবি আছা হে যোৱা তুমিও যোৱা কোনে যাম বাইদেউ ঘৰলে নিজৰ ঘৰলে বাইদেউ কেলৈ কাটিছেনো আমাক নালাগে এনেকুৱা সেই কাম মই নিজে কৰি ল'ম যোৱা তোৰ পাই আহিব নাপালোঁ তোৰ পাই আহিব নাপালোঁ গম পাইছোঁ তোৰ পাই আহিব নাপালোঁ